মন গলে মোৰ কাষলে আহিবা এদিন কলে কিদৰে খাওঁ কিদৰে শু চাই যাবা আহি নীৰৱে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ ধোৱা। হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল FPJ Mix আছাম। তো আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। তো আজি হৈছে দৌলৰ আগদিনাখন আৰু আমাৰ ইয়াতে দৌলৰ আগদিনাখন খুব ধুনীয়াকৈ শোভাযাত্ৰা কৰা হয়। গধূলি 7:30-8টামান বজাত শোভাযাত্ৰাটো আৰম্ভ কৰা হয়। তো মই ভাবিছোঁ কি যে মোৰ লগতে আপোনালোকেও চাওক কেনেকুৱা হয়নো আমাৰ ইয়াৰে দৌল শোভাযাত্ৰাটো। তো যিমানখিনি পাৰোঁ গধূলি মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই যাব আৰু কেনেকুৱা লাগে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আৰু কালিও বনাম ভিডিঅ', হোলীৰ দিনাও বনাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, বহুত দীঘলীয়া হ'ব আৰু বহুত মানে জমনি হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শেষত ক'বলৈ ওলাইছোঁ মোৰ ফালৰ পৰা সকলোকে হেপী হোলী। তো এতিয়া বাই বাই আৰু গধূলি লগ পাম শোভাযাত্ৰাত। বাই বাই। Next day. তো গাইজ, আজি হৈছে দৌল উৎসৱ, গতিকে আজি আমি কি ৰংগলী বনাম। মই নবনাওঁ, বৌয়ে বনাব। তো মই আপোনালোকক দেখাই আছোঁ বৌয়ে কেনেকৈ বনাম। তেতিয়া ব'লক। মই দেখাই আছোঁ আমাৰ বৌয়ে কেনেকৈ বনায়। তো এয়া হৈছে ৰংগোলীৰ সঁজুলি। বৌয়ে আনিছে কি কি নাজানো, মই দেখাই আছোঁ আপোনালোকক। যদি জানে কোনোবাই ক'ব দেই। এয়া তো গাইজ, বৌয়ে ৰংগোলী বনাবৰ কাৰণে বহুত বস্তু আনিছে। ক'ৰ পৰা আনিছে নাজানো, কিন্তু আনিছে আৰু এতিয়া বনাই আছে। আৰু কিবা বস্তু আনিব গৈছে, আহিব। আৰু আপোনালোকে কমেণ্ট বক্সত জনাব দেই যে বৌৰ ৰংগোলীটো কেনেকুৱা হৈছে। ভাল হ'লেও জনাব, বেয়া হ'লেও জনাব। এতিয়া আজি যিহেতু দৌল উৎসৱ হয়, আমাৰ ঘৰৰ ওচৰতে এটা মন্দিৰ আছে আৰু তাতে তাৰমানে প্ৰতি বছৰে দৌল উৎসৱ পালন কৰে। তো আমি তাতে যাওঁ। তো এইবাৰো যাম আৰু তাতে কি কি কৰোঁ তো আপোনালোকক দেখাম। গোটেইখিনি যিমান পাৰোঁ আৰু দেখাবলৈ সেইখিনি দেখাম। তো এতিয়া মই যাওঁ আৰু তাতে গৈ পাই আপোনালোকক লগ পাই আছোঁ। তো এতিয়া আমি গৈ আছোঁ আমাৰ ৰাইজৰ মন্দিৰলৈকে খোজকাঢ়ি। তাত আপোনালোকক কি হয় কি নহয় সকলোবোৰ দেখুৱাই যাম। আমাৰ ৰাইজৰ মন্দিৰটোও দেখুৱাই যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। তো এয়া হৈছে আমাৰ ৰাইজৰ মন্দিৰটো আৰু ৰাইজৰ মন্দিৰ চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব দেই নিশ্চয়। আৰু এতিয়া আমি যাব ওলাইছোঁ খিচাৰি খাবলৈ। তাত কি কি হৈ আছে কি কি হোৱা নাই আপোনালোকক দেখুৱাই গৈ থাকিম। তো ব'লক আমাৰ লগত একেলগে। ঘৰত হেৰি কাৰণে মানুহে খাই যদি খুৱাব দে হ'ব নালাগে আৰু
ঘৰত এতিয়া নাখায় ঘৰত পাৰি যদি খোৱা বৈ ভাত বনোৱা নাই যে ধুনীয়া এইরকম দিয়ে যাবি ঠিকই আছে তোমাৰ তো গাইজ আমি মন্দিৰৰ পৰা আহিলোঁ আৰু এতিয়া শেষ হ'ল আৰু কালি লগ পাম আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু বাকী কালি লগ পাম গতিকে বাই বাই The next day. হেল্ল' গাইজ তো আজি হৈছে হোলী আপোনালোক সকলোৱে জানে আৰু আজিৰ দিনটো কি হয় নাজানো আৰু তো মোক এনেকুৱা অৱস্থা বয়ে কৰিলে তো আজিৰ দিনটো কি হয় আৰু চাই যাওক যিমানখিনি পাৰোঁ আপোনালোকক মই দেখাইছোঁ আৰু আমাৰ ওচৰতে এটা ক্লাব আছে তাতে তাৰমানে আজি বিলাহী ফেষ্টিভেল হ'ব তো পূৰা এনজয় হ'ব তো মই দেখাই আছোঁ তো এয়া হৈছে আমাৰ ওচৰতে চলি থকা টমেটো ফেষ্টিভেল যিখন ফেষ্টিভেল আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পাতিছে খুবেই এনজয় কৰিছে সকলোৱে গান বজনা বজাইছে ময়ো গৈছিলোঁ এবাৰ চাবৰ কাৰণে আৰু ময়ো এনজয় কৰিলোঁ কিন্তু ইয়াৰ চাউণ্ডটো মই অফ কৰি থৈছোঁ কপিৰাইট লাগিব বুলি চ' আপোনালোকে বেয়া নাপাব আৰু চাই যাওক ভিডিঅ'টো তো গাইজ হোলী বুলি দাদাও আহিলে তো হেপী হোলী গাইজ আৰু সকলোৱে এনজয় কৰক হোলীটো আৰু আমাৰ ভিডিঅ'বিলাক চাই থাকিব যিমান পাৰে আৰু শ্বেয়াৰ কৰি যাব ভিডিঅ'বিলাক তো ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব আৰু হেপী হোলী হোলী বুলি সকলোৱে আশীৰ্বাদ কৰিব তো গাইজ আপোনালোকে ভিডিঅ'টো চোৱালৈকে হয়তো হোলী শেষেই হ'ব পাৰে কিন্তু আমি এনেকৈয়ে এনজয় কৰিলোঁ আৰু আপোনালোকে কেনেকৈ এনজয় কৰিলে আমাক কমেণ্ট বক্সত জনাই দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে আৰু যদি কোনোবা নতুনকৈ আহিছে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই জয় আই অসম চাঁদ পারে তোরা চালুক বাড়ির পরা